হেল্ল' এই ভাই কিমান ফোন কৰি থাকা ঐ তই দিনটো ফোন তেতিয়াপে মাৰি আছা হা এতিয়া মই গাড়ীখন চলাই আছো তাতে ফোনে ফোন মই কৰিম তোৰ কেছটো মই সেটেল কৰি আছো নহয় তই কিয় ইমান চিন্তা কৰি থাকা তই ৰাখ এতিয়া হা তই চলিটোক এই মহা কি উমেলে আছা হা যা কাম কৰগে যা কিমান বাছন থৈ গৈছ বলনা নাই বাটাই হা চলিটো মোবাইলেদি উমেলে থাকে দেখছা হে চলিও পগলা হৈ গৈছি কি অৱস্থা হৈ যায় আমাৰ চলি থৈ এই শুন চাও ভাই মোবাইল থৌ তই যা দেখছা তোৰ ধৰি এই অৱস্থা হৈছে চলি গম পাইছা না তই এটা বৰ মাষ্টৰ নিচিনাই থাকা হা ঘৰৰ কামখিনি যদি তই কৰিলি হয় কাম কৰা মানুহ ৰাখবা নালাগিল হয় নিজেনো কি কৰি থাকা অফিচাৰ চালে দেখো গোটেই দেখো বলা মাটি দালাল কৰি প্ৰা কি কৰি থাকা ঐ হা কি কৰি থাকা এই এক নম্বৰী টকাই দি ইমান ঘৰ বনাব নোৱাৰি গম পাইছা তই এই কাৰণ আজি চলি এই অৱস্থা গম পাইছা এই অৱস্থা মোৰ আজি তা হতা বুলি দেখছিনে চলি তোৰ অৱস্থা কেনেকুৱা আছে কাম কৰা দিন তোৰ লগত কি কৰা কাকা তো কিবা এটা ভাববা লাগছিল আমি চলি তোৰ কথা এইটো আমি আচ্ছা এই আমাৰ যেটো কাম কৰা আছে এইটা শিক্ষা দেখাও নাই তাৰপিছত এই যে চলিটো মোবাইলটো দিহে ৰাখি থাকে তাই ব্যৱহাৰ চাইছো কেনেকুৱা ব্যৱহাৰ কৰে আজি তা আমাৰ আগতে কেনেকুৱা কৰিলে মোবাইল ভাঙি দিলে আমাৰ আগত নাই একে ব্যৱহাৰ মাতি যে বহুত বেয়া হৈ গৈছে চলিৰ ব্যৱহাৰটো একে বৰ বেয়া হৈ গৈছে এটা কাম কৰোঁ আমি কিবা কৰোঁ একে শিক্ষা দীক্ষা থকা কাম কৰা মানুহ নাপায় নেকি কিয় নাপায় আজিকালি লোক কিমান দিয়ে ল'ৰা ছোৱালী আছে এটা কাম কৰোঁ পিছে এই বিয়ে ধলি আৰু ভাল হ'ব বহুত ধুনীয়া একে কাম কৰা মানুহ লাগে আমাক D.El.Ed বা B.Ed যদি থাকে তেতিয়া সিহঁতক আমি আৰু আমাৰ চলিটোও ভাল হ'ব চলিটো ভাল হ'ব 3 days later ভাল খবৰ আহিছে আমাৰ গাছডালতো মাল্লা দেখো ভাল খবৰ দেখোন এইটো কিবা চলি ৰখীয়া মানুহৰ বাবে আবেদন বিচৰা হৈছে শিক্ষিত হ'ব লাগিব আৰু D.El.Ed পাৰ্টিক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব ভালে খবৰ দেখোন ফটো মাৰি লওঁ কিবা লাগে আজিকালি ইমান পঢ়া শুনা লগা হ'লে এই ঘৰত সাধাৰণ চলি ৰখীয়া চাকৰিটোৰ কাৰণে D.El.Ed লগা হ'লে আৰু কি দিন যি পৰিল বাপৰে বাপ কামত যাব অৱস্থা নহয় এখন ল'ব গণেশ গণেশ দিগন্ত দা কওকচোন কি সংক্ৰান্ত মানে খবৰ এটা আছিলে এতিয়া তোৰ ক'বাও বেয়া লাগছে কিন্তু তই এনেকৈ থকা দেখা পাই মোৰো বেয়া লাগে তই আমাতকৈও বহুতখিনি পঢ়া শুনা কৰিলি কিন্তু মই অলপতে আহি থাকোঁতে আমাৰ এইখিনিতে এটা এডভাৰটাইজমেণ্ট দেখা পালোঁ কিহৰ বা এইখন চাইছোন বাৰু মই মানে দেখা পালোঁ এটা এডভাৰটাইজত আবেদন এখন দিছিল এইটো চাচোন D.El.Ed পাৰ্টিক বেছি প্ৰাধান্য দিব তোৰতো D.El.Edও আছে আৰু কি সেয়া B.Ed নে কিও কৰিছিলি যথেষ্টখিনি পঢ়া শুনা কৰিছে গতিকে মই তাৰমানে বেলেগক কোৱাৰ আগতে ভাবিলোঁ কি তই এনেকৈ সদায় কিমান হাজিৰা কৰি থাকিবি আৰু তোৰ পৰিস্থিতিটো চাই আমাৰো কিবা এটা কৰি দিব পাৰিলে সহায় বেলেগ কোনোবালৈ এতিয়া খবৰটো দিছোঁ তই যদি ইচ্ছা কৰা একবাৰ এপ্লাই যাই চাব পাৰা কিন্তু দিগন্ত দা কম মোক কিন্তু ভাই কথাখিনি তোক কোৱাৰ কাৰণে বেয়া নাপাবি দেই কাৰণ এতিয়া কিছুমান দিশ চালি আমাৰ পেট নভৰিব হয়নে ইমানখিনি পঢ়া শুনাও কৰিলি ডিগ্ৰী ল'লি এইবিলাক D.El.Ed কৰিলি কত চলি পাৱাই নাই চান্স তই আকৌ ইমানখিনি পঢ়িলিয়ে আমিয়ে এতিয়া কিবা আধা পঢ়া কৰি আধা বাদ দিব লগা হ'ল হ'লেও তোৰ শিক্ষা দীক্ষাখিনি আছে কাৰণে মই কামটো কি কাম মই সেইটো ইমান এটা লক্ষ্য নকৰি তোৰ ওচৰত আহিছোঁ আৰু যদি ইচ্ছা কৰা কৰিব পাৰা কিন্তু
অলপ ভাবচোন বাৰু কথাটো আৰু এইকেইদিন সদায় সদায়তো কামো নাপা হয়নে সদায় সদায় আৰু নিজৰ শিক্ষাখিনি দেচোন কিবা এটা ব্যৱহাৰ হ'লেও ভাল লাগে ফোন নাম্বাৰটো ফোন নাম্বাৰটো মই কাগজ এখনত লিখি দিম বাৰু কাগজ এখনত লিখি দিম মোৰ তাত কাগজ মই লিখি পেলাই তোক জনাম লৈ আহিম বাৰু তই চাবি হে চিন্তা কৰি মই উঠো এতিয়া মই আজি এই দিনৰ কাৰণে পঢ়া শুনা কৰিছিলোঁ তোমাক মই সুধিব নোৱাৰিলোঁ মা তুমি মোক যি হোৱাটো বিচাৰিছিলা মই তাৰ সপোন পূৰা কৰিব নোৱাৰিলোঁ মা কিন্তু মা তুমিয়ে কৈছিলা কৰ্মক লাজ কৰিব নালাগে কৰ্ম যিয়ে নহওক আমি কৰি যাবই লাগিব মই কমচে কম ইণ্টাৰভিউটো দি চাওঁ তাৰপিছত দেখা যাব আশীৰ্বাদ কৰিবা মা মোক মই যাতে এই চাকৰিটো ল'ব পাৰোঁ 2 hours later. Ba, sao? Ba, ধুনীয়া হৈ শিক্ষা দিবা ভাল আপোনাৰ চেহেৰা পাতিও মুখমুখিয়ে এখন আপোনাৰ আনন্দখনে No. আচ্ছা এই তোমাৰ এনেকুৱা কি কথা আছে যিটো নেকি বায়োডাটাত লেখা নাই মোৰ মানে এতিয়া মাছ মাংসটো বাদ দিম সেইটো আপোনাৰ বায়োডাটা দিয়া নাই এতিয়ালৈকে মাছ মাংস বাদ দিব বৰ ভাল কথা হয় বৰ ভাল কথা হা জীৱ হত্যা নকৰিলো আপোনাৰ মাছ মাংস খাব গ'লে 120 টকা এতিয়া মই 30 টকা ভাত পাই যাম সেইকাৰণে মাছ মাংস বাদ দিম মই হিচাবি মিটাৰ বই আমাৰ তাৰমানে বস্তু আৰু পেলেনি নাযায় আগতে ক'ত চলিবলৈ ৰাখা অভিজ্ঞতা আছে না তোমাৰ বহুত আছে অভিজ্ঞতা মোৰ আছে মোৰ দাদা 7টা ল'ৰা বাইদেউৰ 5জনী ল'ৰা ছোৱালী বহুত এক্সপিৰিয়েঞ্চ আছে মোৰ এইবিলাক হে ই দেখো এক উমেনি মান চলি ডাঙৰ কৰিছে আমাৰতো এটাহে চলি এটা চলি ধুনীয়া খাচম পাৰিব ইমান কিতাপ আছে কিয় নবুৱে এই এই আৰু বাকী কিটাৰো আমি ইণ্টাৰভিউটো লওঁ তোমাক বাৰু আমি এইটো ৰিজাল্টটো দিম দে হা ঠিক আছে বাৰু আচ্ছা নেক্সট আৰু কোন আছে আহা অৱস্থা বেলেগ দেখোন আচ্ছা কি হৈছে তোমাৰ গল দেখো বেকা লাগিকে আছা ছাৰ নক'ব আৰু এই সৰুতে মায়ে উদ্যানে কৰি দেখুৱাই দিলে আৰু যি বেকা হ'ল এতিয়া হৈ আছে আৰু ছাৰ এইটো ইয়াৰ উমেনিৰ গণ্ডগোল বুজি পাইছা নে এই উমেনি লওঁতে মাকে খচিলা ইয়াক দেখো ওলাইছো তোমাৰ কাগজ ছিল ইয়াৰ আকৌ এখন চাৰ্টিফিকেট বেছি আছে চাইছো বাৰু সেই হিচাপত ইহে ল'ব আজিকালি এনেকুৱা মানুহে পায় হয়নে তাকেতো এতিয়া আমি যদি চব ক্ষেত্ৰত আইন কানুন চাবা যাওঁ আমাৰ লছ আছে এতিয়া ইটা ধৰ কম পাৰ্চেন্টেজত কম মাৰ্কছতে ই পাব কিন্তু ই কেনেকে ৰাখ হৈ চলিটো কিহেৰে গ'ল বেটা আকৌ ইয়াক এটা ৰখীয়া আমি চিন্তা কৰি থব লাগিব ইয়াক ঠগাই খাটা পালাব আকৌ ক'বা RTI চাইটিআই মাৰি দিয়ে বুলিও ভয় লাগে আজিকালি যিহে আইন কানুনৰ ব্যৱস্থা
আমি বাৰু তোমাৰ যদি মাৰ্কছেদি হাতুৰিব পাৰা চাকৰিটো বাৰু পাবি খবৰটো দিম দে আমি নহয় নে চাব আৰু ছাৰ মোক মিলি আমাৰ ফালে চাম দে চাইছো বাৰু এনেকুৱা হ'লে এটাই মাথা ঘৰে কৰিব লাগে গম পাইছা নে সেইটোৰে লগত যি অৱস্থা সেইকাৰণে কিবা কৰি অলপ ফাঁকি ফুকা দি খেলি দিওঁ ভালকে আৰু পিছত বহুত মানুহ আছে নহয় তাকেটোৱেই গম পাইছা নে তাৰ পিছে ৰিজাল্টটো কি হয় দিম এই ৰিজাল্টটো দিম দে এই হেৰি দিম আমি অনলাইনতে দিম হা ফেচবুকত চাব পৰা বা হোৱাটছএপত হ'লেও দিম আমি আচ্ছা হা হ'ব দে কিবাকে কৰা ব্যৱস্থাটো কৰিব আছে হ'ব আহিছো দিয়ক দে Much later. ঠিক আছে দৰমহা কিমান আশা কৰা এতিয়া তুমি দৰমহা 40,000 মান পালি ভাল আছিলে ছাৰ আকৌ আপোনালোকৰ ঘৰলৈকে দূৰো হ'ব মোৰ ঘৰৰ পৰা এই ইয়াতে যদি 40 দিবা লাগে হা গাড়ী এখনো কিনো বুলি ভাবিছোঁ ছাৰ ইয়াতে সপোন বহুত ডাঙৰে ই এনেই মানুহে কিন্তু চোৰ হ'লেও কৰি নিব আমাৰ বাবে গম পাইছা হা ये ठंडा तो बेले ইমান একে 40,000 লাগে ইয়াত যদি দিবা নোৱাৰি চোৰ হ'লেও কৰিব করব আচ্ছা ঠিক আছে তোমাক খবৰ দিম দে হা বাৰু ভাল লাগিল বাৰু দে তোমাৰ এনেকুৱা আৰু অলপ আশা ডাঙৰ হওক নহয় নে দে খবৰটো দিম দে আচ্ছা তোমাৰ বিষয়ে কোৱাচোন नमस्कार मुलाम श्री गंगा राभा মই বালি পৰা আহিছো মোৰ 17 বছৰ বয়স 17 বছৰ এনেকুৱা আমি মই জেল খাব লাগে এনেকুৱা চলি ৰাখা গেলি তাকেতো সেই তুমি বুঢ়া আৰু এইটো কি আছিল এটা নিচিনাকে যদি জেলত যাব লাগে আমি যাব লাগবই 17 বছৰ নোহোৱা চলি ৰাখবা নৰা এই নিজে দেখো চলি হৈ আছে তাহাতো বৰ্তমান পাই নিজে চলি হৈ আছে আমাৰ লগত আছে নহ'ব তুমি এটা কাম কৰিবি আহা বছৰ বাইদেউ তুমি আহা বছৰ আকৌ আমাৰ পোষ্ট ওলাব এইবাৰ আশাটো চিনিয়ৰ হ'বতো এই আকৌ চিনিয়ৰ হ'লে দৰমহাবিলাকো বাঢ়ে নহয় না এই দৰমহা বাঢ়বা দিবা নৰা এতিয়া আমি আকৌ নতুন মানুহ ৰ'ব সেইটো কাৰণে হ'ব তুমি সেইটো কৰিবি হা আহা বছৰ আহিবি দে হ'ব না দে বাৰু এই বছৰ নহ'ব সেইখন লৈ যা 346 minutes later. আচ্ছা আহাচোন কি আছে চাপ এখন চাহ মোৰ বাই কথা মোনা চোনা লৈছি হে এখন চাহ মোৰ হেৰি D.El.Ed NIOS D.El.Ed বাকি বাৰু ডকুমেন্টছত ঠিকে আছে D.El.Ed আছে D.El.Ed থাকা হলে আমি তো ভালে পাও নহয় না আমি D.El.Ed থাকাকে দিবা বিচাৰো চাকৰি এটা তুমি বাৰু নিজৰ বিষয়ে কোৱাচোন হয় স্যাৰ মোৰ নামটো গণেশ বৰ্মন মোৰ ঘৰ কলাইগাঁও 2 নম্বৰ কলাইগাঁও পঢ়া শুনা তাৰ পৰাই কৰা ডিগ্ৰী আপোনাৰ কলাইগাঁও কলেজৰ পৰাই কৰিলোঁ তাৰপিছত ডিগ্ৰীটো কৰাৰ পিছত আকৌ পালোঁ ইফালে যে D.El.Ed বুলি কৰিব লাগে D.El.Ed কৰিলে ধৰক চাকৰি শিক্ষক হ'ব পাৰি সৰুৰ পৰা শিক্ষক হোৱাৰ এটা মন আছিলে মোৰ আচ্ছা দেই বিৰাট মন আছিলে তাৰপিছত মই D.El.Ed কৰিলোঁ NIOSৰ পৰা অপেনৰ পৰা D.El.Ed কৰাৰ পিছত টেটতো নম্বৰ খুব ভালেই আগৰ পৰাই মোটামুটি পঢ়াত ভালেই আছে পিছে কি হ'ব নিয়ম নীতি কিছুমান আহি যায় ওপৰৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা তেনেকৈ আপোনাৰ NIOSটোৰ পৰা যোনটো আমি D.El.Ed কৰিলোঁ এইটো অমান্য বুলি ক'লে আমাৰ এতিয়া কোনে ক'লে এইটো কথাটো এইটো আপোনাৰ চৰকাৰৰ পৰা আহিলে ছাৰ তাৰপিছত আমি দুমোজাত কৰিলোঁ কি কৰিলোঁ মোৰ লগৰ আৰু কিছুমানো আছিল ময়ো থাকিলোঁ তেনেকৈ ছাৰ থাকি গ'লোঁ শিক্ষক হোৱাৰ সপোনটো সপোন হৈয়ে থাকিল তথাপি তাৰ হেঁপাহ পুহি ৰাখিছিলোঁ আজি এডভাৰটাইজমেণ্টটো দেখা পাই আহিলোঁ যদি কিবা এটা হয় আৰু বাকী মাজে মাজে হাজিৰা কৰা নে কামটো কৰা তাৰমানে কামত তুমি লাজ নকৰা নাই ছাৰ কামত মই লাজ নকৰোঁ কৰ্ম যিকোনো কৰ্মই ভাল এতিয়া তোমাৰ D.El.Ed আছে ইয়াৰ মানে কিন্তু হয় কথাটো দুখ লাগে ইমানখিনি শিক্ষা বিদ্যা কৰিছে কিহৰ বে কৰা বুলি ক'লে তুমি D.El.Ed NIOS তো এই অপেনৰ হে যদি এইটো ধৰ অমান্য বুলি নকৰিলে চাকৰিটো তুমি পাবা লগা ধৰ ইমানখিনি মাৰ্কছ আছে তোমাৰ নম্বৰ ভালে আছিলে
কি অৱস্থা হৈছে এতিয়া আমাৰ এনেকুৱা এটা চাকৰি ল'ৰাটো পাব লগাটো যোগ্যতা নহয়ে বাৰু এতিয়া এনেকুৱা চাকৰি কি বিচাৰিব লগাই নহয় নহয় তাকেতো চৰকাৰী চাকৰি কৰি আজি ভাত খাব পাৰে ইমান শিক্ষা বিদ্যা থকা ল'ৰা এটা ইয়াক যদি ৰাখিব পাৰোঁ আমাৰ চলি কিন্তু ভাল হ'ব বুজি পাইছানে আৰু ইয়াক ৰাখিলে আমি কাম কৰা মানুহ নিচিনা নহয় মাষ্টৰৰ নিচিনাকৈ ৰাখিব লাগে নিজৰ ঘৰৰ পৰিয়ালৰ নিচিনাকৈ ৰাখিব নিজৰ ঘৰৰ পৰিয়ালৰ নিচিনা আমাৰ চলিটো এনেকৈ আচাৰ ব্যৱহাৰ চব ধুনীয়া হ'ব এনেকুৱা ল'ৰা ধুনীয়া হ'ব গম পাইছা মাষ্টৰে ঘৰত ৰাখা নহয় আচ্ছা ভাইটি হয় তোমাৰ বাৰু গোটেই আমাৰ এতিয়াতো তুমি লাষ্ট কেণ্ডিডেট বুজি পাইছানে গতিকে আমি গোটেই যিখিনি চালোঁ চালি জাৰি চাই এতিয়া তোমাৰ বস্তুখিনি আমাৰ পচন্দ তোমাৰ পচন্দ হৈছে নহয় অঁ এই এটা কাম কৰা তুমি বাৰু আৰু চিন্তা কৰিব নালাগে আমি বাৰু তোমাক একেবাৰে নিজৰ ঘৰৰ ভাই নিচিনাকৈ ৰাখোঁ ঠিক আছে মই অশেষ ধন্যবাদ নাই তুমি আবেগিক হ'ব নালাগে হ'ব 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 আবেগিক হ'ব নালাগে হয়নে কাৰণ এতিয়া হ'ব 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 কান্দা নালাগে এই তুমি বাহিৰত যায় আৰু কথাটো ক'বা নালাগে কেণ্ডিডেট আমাৰ বহুত আছে বুজি পাইছানে এই আমি বাৰু তোমাক এতিয়া চিলেক্ট কৰিলোৱে আমি সিহঁতক কিবা এনেই ৰিজাল্ট দি দিম চিন্তা কৰা আৰু বাহিৰত ক'বা নালাগে কথাটো তুমি একেবাৰে নিজৰ ভাইটিৰ নিচিনাকৈ থাকিব লাগিব বুজি পাইছানে হ'ব দে আচ্ছা এতিয়া তুমি কোনদিনা আহিব পাৰা মই আজিৰ পৰাই থাকিব পাৰিম আজিৰ পৰা কালি টোপোলা দেখো ঘৰলৈ আহিবি মই বেলেগ নাই মই লৈ আহিছোঁ আচ্ছা এই কালি টোপোলাৰ কথা চিন্তা কৰিব নালাগে আমি কাপোৰ কানি চব দিম অঁ চব দিম চব কৰিম অঁ অঁ হ'ব দে আজিৰ পৰাই জইন কৰিম অঁ 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 আচ্ছা বাৰু অঁ আহিছোঁ আচ্ছা বাহিৰত ল'ব এই আজিৰ পে আমাৰ ঘৰৰ পৰিয়াল এটা বাঢ়িলে সেনেকুৱা ল'ৰা এটা আমি যিমান বিচাৰিলেও নাপাওঁ নহয় নাপাওঁ একে নিজৰ ভাই নিচিনা তই আকৌ ছটপট নকৰিবি নকৰো কিয় কৰিম নিজৰ ভাই নিচিনা ভাবি সেনেকুৱা ল'ৰা এটা পালি আমাৰ ছোৱালীটো কিমান ধুনীয়া হ'ব চাবিচোন শিক্ষা বিদ্যাৰ ভালৰ আচাৰ ব্যৱহাৰ আৰু আমাক কি লাগে আমিতো সেইটোকে বিচাৰিছো এই তাৰ যিখিনি ব্যৱহাৰ পালো বহুত দুখ লাগিছিলে ল'ৰাটো লাগি দুখ লগাটো সেইটোতো হয়ে গৈ কি কৰিবি চৰকাৰে যিটো কাম কৰিব পৰা নাই সেইটো আমি কৰি দেখো হা দেখো আমি তাক ধুনীয়াকৈ ৰাখো ধুনীয়াকৈ ৰাখো